সবাৰ পৰা আহিলে মানে এনেকৈ হাতখন 2 মিনিট ধুনীয়াকৈ 8টা প্ৰণালীয়ে ধুই ল'ব। এনেকৈ মানে এইটো পদ্ধতিয়ে ধোৱাৰ পিছত মানে এই গদিটো মাৰিব দুইটা চাইডে গদিটো। তাৰপিছত নখকেইটা মাৰিব, নখকেইটা এনেকৈ খুব মানে চাফা কৰি 2 মিনিট এই বুঢ়া আঙুলিটো অকলীয়াকৈ থাকে যে এই বুঢ়া আঙুলিটো মাৰিব। মৰাৰ পিছত এই গাঁঠিটোত মাৰিব। গাঁঠিটো চাফা হ'ব লাগিব নহয়। খুব 2 মিনিট লাগিবই মানে এনেকৈ ধুব লাগিব হাতটো। ধোৱাৰ পিছতহে আপোনালোকে ৰুমলৈ সোমাব কৰিব পৰা আহিলে মানে। তাৰপিছত মানে কি বাহিৰৰ পৰা আহিলে মানে হয়তো বুজিছেই নহয় কৰোণাটো প্ৰভাৱ ভাইৰাছটো আহি আছে, সেইটো কাৰণে ধুই মেলি সোমাব। যদিহে আপোনালোকে ধৰক এতিয়া সোনকালে কিবা এটা খাবলৈ মন গৈছে, আপোনালোকৰ সময় নাটনি হৈছে, তেতিয়াহ'লে এই চেনিটাইজাৰ এইটো আপোনালোকে হাতত অলপমান মালিচ কৰি হ'লেও আহাৰ গ্ৰহণ কৰিব পৰা হ'ব। এইটো হাত ধোৱা প্ৰণালী।